নমস্কাৰ মই বিজিত আমাৰ স্বাগতম জনাইছো মোৰ কিচেনলৈ আজি মোৰ ৰেচিপিটো হ'ল বানানা মিল্কশেক আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰি দিব তেন্তে বলক এতিয়া আৰম্ভ কৰোঁ বানানা মিল্কশেক বনাবৰ কাৰণে মই 3টা বানানা এনেকৈ পিচ কাটি লৈছো গাখীৰ মই লৈছো 1 গ্লাছ গাখীৰখিনি মই বইল কৰি ফ্ৰিজত থৈ দিছিলো ঠাণ্ডা হ'বৰ কাৰণে চেনি মই লৈছো 3 টিস্পুন বা আপোনালোকে নিজৰ টেষ্টৰ হিচাপত কম বা বেছি ল'ব পাৰে আৰু মই 2-3টা মান আইচ কিউবছ লৈছো এতিয়া আমি ব্লেন্ডিং জাৰ এটা ল'ম আৰু যোনখিনি বানানা কাটি থোৱা আছিল সেইখিনি ইয়াৰ ভিতৰত ঢালি দিম তাৰ পিছত গাখীৰ ঢালি দিব 1 গ্লাছ চেনি ঢালি দিব 3 টিস্পুন এণ্ড লাষ্টত 2-3টা মান আইচ কিউবছ ঢালি দিব এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি ব্লেন্ড কৰি ল'ম ভালকৈ ব্লেন্ড কৰি ল'ব 10 to 15 সেকেন্ডৰ কাৰণে এটো সব আমাৰ বানানা মিল্কশেক ৰেডি হৈ গ'ল এতিয়া আমি সাৰ্ভিং গ্লাছ ল'ম আৰু বানানা মিল্কশেকখিনি ইয়াত ঢালি দিম মই গোটেইখিনি ঢালি দিলোঁ আৰু লাষ্টত মই সৰু বানানা স্লাইচ এটা কাটি এনেকৈ লগাই দিছোঁ তেতিয়া দেখিবলৈও ধুনীয়া লাগিব এণ্ড আমাৰ এতিয়া বানানা মিল্কশেক ফাইনেলি ৰেডি হৈ গ'ল এটো আপোনালোকে ঠাণ্ডা সাৰ্ভ কৰিব আৰু নিশ্চয় খাই খুব ভাল পাব